ওয়েলকাম ব্যাক গাইজ। আজি আমি যাইছোঁ গুৱাহাটী। মানে গাইজ এই ইণ্টাৰভিউ এটা আছে, ইণ্টাৰভিউটো দিও ৰ'ব কেনে হৈ চাওক। তাপৰাই ক্ষেত্ৰত ব্ৰিজ পালোঁ। এই গাইজ ব্ৰহ্মপুত্ৰৰ মাজত মাটি ওলাই গৈছে, কিহৰ কাৰণে গম নাপাওঁ, কিন্তু ব্ৰহ্মপুত্ৰৰ সেনেকৈ মাজত মাটি অলপ মই দেখা নাছিলোঁ আগতে, এইবাৰে দেখিলোঁ প্ৰথম গাইজ। আৰু আহি আমি নেপালী মন্দিৰ পালোঁ। মানে গাইজ পল্টন বজাৰ ষ্টেচনত নামি কিনে ফেঞ্চি বজাৰলৈকে আহোঁতে প্ৰত্যেকবাৰ উল্টা লাগে আমাৰ। সেইকাৰণে উপায় নহয় মই ৰিক্সা এখানি ল'লোঁ। ৰিক্সা এটা উল্টা নালগে আৰু ড্ৰাইভাৰে লৈ যাব। আহি এতিয়া ফেঞ্চি বজাৰত গাইজ পৰিৱেশ, যিহেতু হোলীৰ বতৰ, গতিকে চাইডৰ বাগে হোলী আৰু মাৰ্কেট পিছে বন্ধ। আমি পুৱা সোনকালকৈ আহি পালোঁ না, সেইকাৰণে বন্ধ, বেছিভাগ দোকানে বন্ধ। ফেঞ্চি বজাৰ আহিছিলোঁ গাইজ, চশমা কিনিলোঁ 2 যোৰা। এতিয়া ঘূৰি আছোঁ এনেকৈ। এতিয়া গাইজ এই বইনীয়েকক দিবা কিবা নাজানো ক'ত মাৰে। দোকানে ঘূৰ কি দোকানে দে এই বস্তু অলপ গাইজ দাম দৰ কৰি আছোঁ, চাওঁ কি হয়, কি লওঁ। চশমা ল'লোৱে গাইজ, আৰু আছে 2 যোৰা পকেটত। এই ব্ৰহ্মপুত্ৰৰ বাৰ পালোঁ গাইজ, অলপ চাওঁ ৰ'ব, ঘূৰো ৰ'ব অলপ। গাইজ এটা বস্তু দেখি আছোঁ আমি, মানে গাইজ ব্ৰহ্মপুত্ৰত নদীৰ পাৰত এনেই যাম বুলি ভাবিছিলোঁ। তাৰপিছত গাইজ এতিয়া ফেঞ্চিৰ পৰা ওলাই আহিলোঁ, যিহেতু ফেঞ্চিত বহুত বস্তু দেখছে গাইজ। এতিয়া মাইকক ফোন কৰি সুধি আছে কি ল'ব, সুধি আছে গাইজ মাইকক। এতিয়া বহি লৈছে এইখন ব্ৰিজ গাইজ। এতিয়া বহিলে মাইকক ফোন কৰি সুধি আছে কাপ বিছনা চাদৰ নিব লাগিব না কিবা কিবি। এইটো নদী, যাওঁ ৰ'ব নদী পাৰক লৈ যাওঁ গাইজ। যেতিয়া নাৰিকল খাই আছোঁ, এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়াকৈ বহি নাৰিকল খাই আছোঁ। ভাবছোঁ যাওঁ বুলি, কি কৰোঁ চাওঁ ৰ'ব। নাৰিকলটোৰ ভিতৰত গাইজ মালটো হৈছে খাব পৰা। এতিয়া নাৰিকলটো বা কাটি দিই না নেদে চাওঁ ৰ'বচোন। খুলি নাযাওঁ হৈছে এতিয়া। গাড়ী ৰখাই আছে গাইজ, গাড়ী ৰখা নাই। এতিয়া আমি কি কৰিম, কেনেকৈ যাম, বুলিয়ে যাওঁ দিয়া আৰু গাইজ। যাওঁ আৰু অলপ আগলৈ কি হয় চাওঁ। 50 টকা বস্তু চাইছোঁ গাইজ। 50 মাত্ৰ 50। কি বা কৰিব গাইজ, হাবি চলিৰ কাপোৰ কোনোবাক বোলে গিফ্ট দিব। 50 টকা বস্তু গিফ্ট দিব, এনেই 50 টকা এতে আমাৰ সৰু বজাত মোটামুটি 150 মান হ'ব। গিফ্ট দিলে মানুহে সেই একে দাম বুলি ভাবব গাইজ, একো প্ৰব্লেম নাই, 150 মান বুলি ভাবব। 50 এইটো কিন গাইজ। হাবি চলিৰ কাপোৰৰ বিষয়ে মই কি জানিম এতিয়া, ভাল লগা নাই গৈছে। কি বা কিনি নাজানো আৰু আহোঁ গাইজ। সেইটো কেনে হ'ব, ভয় লগা নাই দে। কাৰ কাইটো কাক দিবি, তোকো বাইক দিবি। এই গাইজ হোৱাইট এটা লৈ যাওঁ নেকি কালিৰ কাৰণে। কালি নহয় গাইজ, আমাৰ এতিয়া 6 তাৰিখে লৈ যাওঁ নেকি গাইজ ফাকু খেলবা। এইটো কোবাৰ কাৰণে হয় না নহয় বা এতিয়া নাজানো। এই গাইজ চাওক, পইচা পাতি গাইজ বেছি আনা নাই, বেলেগ কামত আহিছিলোঁ। চশমা ল'লোৱে আৰু নলওঁ আৰু বেলেগ একো। ললি এটা চলাই ল'ব পাৰোঁ 100 মান টকা। চাওক ৰ'ব অলপ, মানে ইয়াক চাই অলপ বাচিও দিওঁ ইয়াক। গাইজ এতিয়া আমি ঘূৰি আহিলোঁ, ভাত খালোঁ। এতিয়া ট্ৰেইনত বহি আছোঁ, ট্ৰেইন 3টা 20 ইয়াৰ পৰা আহিব। মোটামুটি আমি 6টা 6:30 মানত সৰুপেটা পাই যাম। আৰু গাঁৱত ফাংচনো আছে আজি, তাকো যাব লাগিব। এতিয়া নেদেখোঁ ডাইৰেক্ট সৰুপেটা যাই কিনে একবাৰ দেখুৱাম আপোনালোকক।
এতিয়া গাইজ ঘৰত আহি কিনে গা পা ধুই খাই লৈ ফাংচন চাব আহিছোঁ ৰ'ব গাঁৱতে ফাংচন যিহেতু নাহিলেও নহ'ব আহিলোঁ দিয়ক আৰু এক পাকাৰ চাওঁ ৰ'ব অলপমান চাওঁ ফাংচন কেনে হয়